নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সাধাৰণ জ্ঞানৰ কেইটামান টপিকৰ বিষয়ে আলোচনা কৰিম। গতিকে আহক আজিৰ এই টপিকটো ষ্টাৰ্ট কৰোঁ। গতিকে আজিৰ প্ৰথম প্ৰশ্নটো দিয়া হৈছে 1950 চনত অসমত হোৱা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিলে? গতিকে ইয়াতে অপশ্যনবিলাক দিয়া আছে 8.7 ৰিক্টাৰ, 7.7 ৰিক্টাৰ, অপশ্যন চিত দিয়া আছে 7.6 ৰিক্টাৰ আৰু অপশ্যন ডিত দিয়া আছে 8.0 ৰিক্টাৰ। 1950 চনত অসমত হোৱা ভূমিকম্পটোৰ প্ৰাবল্য সোধা হৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8.7 ৰিক্টাৰ। অসমত 1950 চনত 8.7 ৰিক্টাৰৰ ভূমিকম্প হৈছিলে। নেক্সট কুৱেশ্যনলৈ চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে মহাভাৰত কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? মহাভাৰত অসমীয়া ভাষালৈ অনুবাদ কৰা ব্যক্তিজন কোন আছিল? তাতে অপশ্যনবিলাক দিয়া আছে। অপশ্যন এ ভট্টদেৱ, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি মাধৱদেৱ আৰু অপশ্যন ডি শংকৰদেৱ। মহাভাৰত অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিজন কোন বুলি ইয়াতে কুৱেশ্যন দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাম সৰস্বতী। ৰাম সৰস্বতী দেৱে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিলে। নেক্সট কুৱেশ্যন দিয়া আছে ভাগৱতক কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে? মহাভাৰত অসমীয়ালৈ অনুবাদ কৰাৰ দৰে ভাগৱতো অসমীয়ালৈ অনুবাদ কৰা হৈছিলে। গতিকে ইয়াতে অপশ্যনবিলাক দিয়া আছে হেম সৰস্বতী, অনন্ত কন্দলী, ভট্টদেৱ আৰু মাধৱ কন্দলী। ভাগৱতক অসমীয়া ভাষালৈ অনুবাদ কৰা ব্যক্তিজন কোন বুলি সোধা আছে। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অনন্ত কন্দলী। অনন্ত কন্দলীদেৱে ভাগৱত অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে। গোলাপুৰ যুদ্ধ কি সিংহাসনৰ কাৰণে হৈছিলে? এইটো যোৱা বছৰ এডিআৰই থাৰ্ড গ্ৰেডৰ পেপাৰতো আহিছিলে এইটো কুৱেশ্যন। গতিকে ইয়াত অপশ্যনবিলাক দিয়া আছে গোলাপুৰ যুদ্ধ কি সিংহাসনৰ কাৰণে হৈছিলে। অপশ্যন দিয়া আছে ব্ৰিটিছ সিংহাসন, ৰাছিয়ান সিংহাসন, জাৰ্মানীৰ সিংহাসন আৰু ফ্ৰান্স সিংহাসন। গোলাপুৰ যুদ্ধটো কোনটো দেশৰ সিংহাসনৰ কাৰণে হৈছিলে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰিটিছ সিংহাসন। ব্ৰিটিছ সিংহাসনৰ কাৰণে গোলাপুৰ যুদ্ধটো হৈছিলে। আৰু এই কুৱেশ্যনটো যোৱা বছৰ এডিআৰই থাৰ্ড গ্ৰেডৰ পেপাৰতো আহিছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে কোন চনত মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিলে? অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতে মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিলে বুলি কুৱেশ্যন দিয়া আছে। তেওঁ অপশ্যনবিলাক দিয়া আছে 1858, 1868, 1878 আৰু 1856। মণিৰাম দেৱানক ৰাজহুৱাভাৱে চিপাহী বিদ্ৰোহৰ গুৰি ধৰাৰ কাৰণে ফাঁচি দিয়া হৈছিল আৰু তেওঁক 1858 অপশ্যন এ 1858 চনত ফাঁচি দিয়া হৈছিলে। নেক্সট কুৱেশ্যন আছে ফুলগুৰিৰ বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিলে? ফুলগুৰিৰ বিদ্ৰোহ সংঘটিত হোৱা তিৱা জনজাতিয়ে এই বিদ্ৰোহ সংঘটিত কৰিছিলে। তামোল পাণ আৰু আফু গুটিৰ খেতিৰ কাৰণে এই বিদ্ৰোহ সংঘটিত হৈছিলে। অপশ্যনবিলাক দিয়া আছে 1857, 1858, 1861 আৰু 1860। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1861। তিৱা জনজাতিয়ে এই বিদ্ৰোহ কৰিছিল, ব্ৰিটিছৰ বিৰুদ্ধে ফুলগুৰিৰ বিদ্ৰোহ কৰিছিলে। আৰু ফুলগুৰিৰ বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিলে? ফুলগুৰিৰ বিদ্ৰোহত যিজন ব্ৰিটিছ বিষয়া আছিল তেওঁ মূৰত লাঠিৰে কোব মাৰি হত্যা কৰা হৈছিলে। গতিকে ইয়াতে সেই বিষয়াজনৰ নাম সুধিছে লেফটেনেণ্ট ছিংগাৰ, লেফটেনেণ্ট ব্ৰুক, লেফটেনেণ্ট ৰবাৰ্ট, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লেফটেনেণ্ট ছিংগাৰ। লেফটেনেণ্ট ছিংগাৰক মূৰত লাঠিৰে কোবাই হত্যা কৰা হৈছিলে আৰু তেওঁৰ মৃত শৰীৰটো কলং নদীত পেলাই দিয়া হৈছিলে। নেক্সট কুৱেশ্যন আছে পথৰুঘাটৰ ৰণ কোন চনত হৈছিল? মঙলদৈ আৰু চিপাঝাৰৰ কৃষকসকলে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে। আৰু এই কোন চনত হৈছিলে বুলি কুৱেশ্যন দি আছে। অপশ্যন দি আছে 1869, 1861, 1858 আৰু 1894। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1894। 1894 চনত পথৰুঘাটৰ ৰণ বা বিদ্ৰোহ কৃষক বিদ্ৰোহ হৈছিলে। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি অপশ্যন দি আছে ইয়াতে পদ্মনাথ গোহাঁই বৰুৱা, কুলধৰ চলিহা, ডক্টৰ সূৰ্য হাজৰিকা আৰু চন্দ্ৰধৰ বৰুৱা। গতিকে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম
আপোনালোকে কমেণ্টত লিখিব পাৰে যদি জানে। ইয়াতে অপশ্যনবিলাক দিয়া আছে। অপশ্যন হ'ল পদ্মনাথ গোহাঁই বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিলে? অসম সাহিত্য সভাৰ যিটো লগ' আছিলে, লগ' অংকন কৰা ব্যক্তিজন কোন আছিলে বুলি কুৱেশ্যন দি আছে। ইয়াতে অপশ্যন দি আছে যুগল দাস, শোভা ব্ৰহ্ম, মিত্ৰদেৱ মহন্ত আৰু জগন্নাথ বৰুৱা। অসম সাহিত্য সভাৰ লগ' তৈয়াৰ কৰা ব্যক্তিজন আছিলে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যুগল দাস। যুগল দাসদেৱে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন বা লগ' নিৰ্মাণ কৰিছিলে। মহাত্মা গান্ধীয়ে কোন চনত প্ৰথম অসম ভ্ৰমণ কৰিছিলে? গতিকে মহাত্মা গান্ধী অসহযোগ আন্দোলনৰ সময়ত অসম ভ্ৰমণ কৰিব আহিছিলে। গতিকে কিমান চনত তেওঁ অসম ভ্ৰমণ কৰিবলৈ আহিছিলে? ইয়াতে প্ৰশ্নটো সোধা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে তেওঁ অসম ভ্ৰমণ কৰিবলৈ আহিছিলে। ইয়াৰ অপশ্যনবিলাক দি আছে 1921, 22, 23 আৰু 24। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে অপশ্যন এ 1921 চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিবলৈ আহিছিলে। নাগালেণ্ড অসমৰ পৰা কিমান চনত পৃথক কৰা হৈছিলে? আগতে 7 ভনীৰ দেশ এটাই আছিলে, অসম বুলিয়ে জনাজাত আছিলে। তেতিয়া নাগালেণ্ড কিমান চনত অসমৰ পৰা পৃথক কৰি এখন সুকীয়া ৰাজ্যৰ মৰ্যাদা পাইছিলে? নাগালেণ্ডে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱা চনটো হ'ল, ইয়াতে অপশ্যন দি আছে 1959, 72, 63 আৰু 81। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1963। 1963 চনত নাগালেণ্ডে সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিলে। নেক্সট কুৱেশ্যন আছে মেঘালয় আৰু মিজোৰাম কিমান চনত অসমৰ পৰা পৃথক হৈছিলে? যেনেকৈ নাগালেণ্ড 1963 চনত অসমৰ পৰা পৃথক হৈ সুকীয়া ৰাজ্যৰ মৰ্যাদা পাইছিলে, তেনেকৈ মেঘালয় আৰু মিজোৰাম কিমান চনত অসমৰ পৰা পৃথক হৈছিলে? ইয়াতে অপশ্যনবিলাক দি আছে 1963, 1987, 1972 আৰু 2001। মেঘালয় আৰু মিজোৰাম কিমান চনত অসমৰ পৰা পৃথক হৈছিল বুলি ইয়াতে কুৱেশ্যন দি আছে। গতিকে ইয়াৰ অপশ্যনটো শুদ্ধ উত্তৰটো অপশ্যন চি 1972। 1972 চনত মেঘালয় আৰু মিজোৰাম অসমৰ পৰা পৃথক হৈছিলে। অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিলে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহিয়ে থাকে। ইয়াৰ অপশ্যনবিলাক দি আছে 1983, 89, 1978 আৰু 1985। অসম চুক্তি অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা আৰু এই অসম চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল বুলি কুৱেশ্যন দি আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1985। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিলে। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? অপশ্যনবোৰ দি আছে বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন আৰু অপশ্যন ডি দি আছে মহেন্দ্ৰ মোহন চৌধুৰী। গতিকে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? কোনে কোনে জানে তেওঁলোকে কমেণ্ট বক্সত লিখিব পাৰে। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? ইয়াতে অপশ্যনটো হ'ব গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈদেৱ। স্বাধীন অসমৰ তেওঁ প্ৰথম মুখ্যমন্ত্ৰী আছিলে। কেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? যিহেতু অসমৰ প্ৰথম ৰাজধানী শ্বিলং আছিলে, শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিলে। অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? অপশ্যনবোৰ দি আছে 1874, 1973, 1985, 1947। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1973। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিলে। অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? ইতিমধ্যে আমি জানিলোঁ যে অসম চুক্তি 1985 চনত হৈছিল। অসম চুক্তিৰ ফলস্বৰূপে কোনখন শোধনাগাৰ স্থাপন কৰা হৈছিল? অসম চুক্তিৰ চৰ্ত মতে এখন শোধনাগাৰ স্থাপন কৰাৰ কথা হৈছিলে। গতিকে শোধনাগাৰটো কোনটো আছিলে? এটা অপশ্যনবোৰ দিয়া আছে ডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নুমলীগড় তেল শোধনাগাৰ। নুমলীগড় তেল শোধনাগাৰ অসম চুক্তিৰ ফলস্বৰূপে স্থাপন কৰা হৈছিল। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? অসম চুক্তি যেতিয়া স্বাক্ষৰিত হৈছিল 1985 চনত, তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে বুলি কুৱেশ্যন দি আছে। অপশ্যন দি আছে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, মনমোহন সিং, পি.ভি. নৰসিংহ ৰাও। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন বুলি কুৱেশ্যন দি আছে। এতিয়া অপশ্যনবোৰ দিয়া আছে উত্তৰ প্ৰদেশ, পঞ্জাৱ,
পশ্চিমবংগ আৰু অপশ্যন দিয়া আছে ৰাজস্থান। গতিকে মাটিকালি ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য, যিটো মাটিকালি ক্ষেত্ৰত আটাইতকৈ ডাঙৰ আছে, সেই ৰাজ্যখন হ'ল অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ৰাজস্থান। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য মাটিকালি ক্ষেত্ৰত ৰাজস্থান প্ৰথমতে আহে। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য কোনখন? ভাৰতৰ একেবাৰে সৰু ৰাজ্য কোনখন বুলি কুৱেশ্যন দিয়া আছে। মাটিকালিৰ ক্ষেত্ৰত কুৱেশ্যনটো সোধা হৈছে। গতিকে অপশ্যন এ আছে ছিকিম, বি গোৱা, চি কেৰালা আৰু ডি দিয়া আছে কৰ্ণাটক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে। যিসকলে জানে তেওঁলোকে কমেণ্ট বক্সত লিখিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱা। গোৱাত মাত্ৰ 2খন জিলাহে আছে আৰু ছিকিমত 4খন জিলা আছে। গোৱা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। আৰু জনসংখ্যাৰ ভিত্তিত ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য কোনখন? জনসংখ্যাৰ হিচাপত ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য, একেবাৰে কম জনসংখ্যা থকা ৰাজ্য কোনখন বুলি কুৱেশ্যন সোধা হৈছে। ইয়াতে অপশ্যন দি আছে গোৱা, ছিকিম, অসম আৰু গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম। জনসংখ্যাৰ ভিত্তিত ভাৰতৰ একেবাৰে সৰু ৰাজ্য হ'ল ছিকিম। যেনেকৈ মাটিকালিৰ ক্ষেত্ৰত গোৱা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য, জনসংখ্যাৰ ক্ষেত্ৰত ছিকিম ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য। নেক্সট কুৱেশ্যন হৈছে জনসংখ্যাৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? জনসংখ্যাৰ ভিত্তিত গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে হাৰিয়ানা। যেনেকৈ মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হ'ল ৰাজস্থান, তেনেকৈ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য হ'ল অপশ্যন চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য হয়। কুৱেশ্যন দি আছে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে? ভাৰতৰ কেইখন ৰাজ্য বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা আছে? সেই অপশ্যনবোৰ দিয়া আছে অপশ্যন এ 4, অপশ্যন বি 5, অপশ্যন চি 7 আৰু অপশ্যন ডি 3। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5। মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, অসম আৰু পশ্চিমবংগই বাংলাদেশৰ লগত সীমা ভাগ কৰি আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5। এছিয়াৰ দীৰ্ঘতম নদী কোনখন? এছিয়াৰ দীৰ্ঘতম নদী বুলি কোৱা হৈছে। গতিকে ইয়াতে অপশ্যনবোৰ দি আছে শ্ৰীলংকাৰ মহাভেলী, নীল নদী, চীনৰ য়াংচিকিয়াং আৰু চীনৰ ৱাংহো নদী অপশ্যন দিয়া আছে। গতিকে এছিয়াৰ দীৰ্ঘতম নদী কোন বুলি কৈছে, যিসকলে জানে তেওঁলোকে কমেণ্ট বক্সত এনচাৰটো লিখিব পাৰে। এছিয়াৰ দীৰ্ঘতম নদীটো হৈছে চীনৰ য়াংচি নদী। চীনৰ য়াংচি নদী এছিয়াৰ সৰ্ববৃহৎ নদী হয়। আৰু নেক্সট কুৱেশ্যন দি আছে কোনখন নদী কৰ্কট ৰেখা দুবাৰকৈ পাৰ হৈ গৈছে? যিহেতু ট্ৰপিক অফ কেঞ্চাৰ ভাৰত বা কৰ্কট ৰেখা ভাৰতৰ সমাজেৰে ভাৰতৰ 8খন ৰাজ্যক চুই পাৰ হৈ গৈছে, তেনেকৈ কোনখন নদীয়ে কৰ্কট ৰেখা দুবাৰকৈ পাৰ কৰিছে বুলি ইয়াত কুৱেশ্যন দি আছে। ইয়াতে অপশ্যনবোৰ দি আছে গোদাবৰী নদী, মাহী নদী, আমাজন নদী, যমুনা নদী। আমাজন নদীটো ভাৰততে নপৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাহী নদী। মাহী নদীয়ে কৰ্কট ৰেখা দুবাৰকৈ পাৰ কৰিছে। পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰতম মহাসাগৰ কোনখন বুলি কোৱা হৈছে? পৃথিৱীত যিহেতু 5খন মহাসাগৰ আছে, এই 5খন মহাসাগৰৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰ কোনখন বুলি কোৱা হৈছে? অপশ্যনবোৰ দিয়া আছে ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰ। এই মহাসাগৰবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ হ'ল প্ৰশান্ত মহাসাগৰ। অপশ্যন বি প্ৰশান্ত মহাসাগৰ মেৰিয়ানা চেলেঞ্জ নামৰ ৰিজবিধ আটাইতকৈ ডাঙৰ ৰিজ বুলি কোৱা হয়। আৰু ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক কোনো ব্যক্তিক সমাধান কৰাৰ ক্ষমতা প্ৰদান কৰে? যেতিয়া মহামান্য উচ্চতম ন্যায়ালয়ে কোনো ব্যক্তিক দোষী সাব্যস্ত কৰি বা ফাঁচীৰ হুকুম দিয়ে, তেতিয়াও ৰাষ্ট্ৰপতিয়ে তেওঁক সমাধান কৰাৰ ক্ষমতা আছে। গতিকে কোনখন আৰ্টিকলে তেওঁক সমাধান কৰাৰ ক্ষমতা দিয়ে? 17, 21A, 370, 72। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ্টিকল 72। নেক্সট কুৱেশ্যন আছে ভাৰতীয় সংবিধানত কিমানখন অনুসূচী আছে? ভাৰতীয় সংবিধানত যেনেকৈ আৰ্টিকল আছে তেনেকৈ চিডিউলো আছে। ভাৰতীয় সংবিধানত অনুসূচী কেইখন আছে বুলি কোৱা হৈছে? গতিকে ইয়াতে অপশ্যনবোৰ দি আছে A11, B12, C9, D10। ভাৰতীয় সংবিধানত কিমানখন অনুসূচী আছে বুলি কুৱেশ্যন দি আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ভাৰতীয় সংবিধানখনত বৰ্তমান 12খন অনুসূচী আছে।
গতিকে ভাৰতীয় সংবিধানখনত অপশ্যন বি 12খন অনুসূচী আছে। নেক্সট কুৱেশ্যন হৈছে অসমৰ ৰাজ্যসভাৰ মুঠ সাংসদৰ সংখ্যা কিমান? ৰাজ্যসভাৰ সাংসদক আমি পৰোক্ষভাৱে ভোট দি নিৰ্বাচন কৰোঁ। গতিকে অসমৰ পৰা নিযুক্তি পোৱা ৰাজ্যসভাৰ সাংসদৰ সংখ্যা কিমান? ইয়াতে অপশ্যন দি আছে 7, 8, 9, 10। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7। অসমৰ পৰা ৰাজ্যসভাৰ মুঠ সাংসদৰ সংখ্যা হৈছে 7। 7জন সাংসদক অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিযুক্তি দিয়া হয়। আৰু এইটো কুৱেশ্যনটো যোৱা বছৰ BTRতো আহিছিল। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।